আজি মই উপস্থিত আছোঁ দৌলাখালত আৰু দৌলাখালত আজি দেখুৱাম অবৈধ বাংলাদেশীৰ দপদপনি। ইয়াত কোনো ধৰ্মৰ কথা নাই, কোনো হিন্দু মুছলমানৰ কথা নাই, কিন্তু অবৈধ বাংলাদেশীৰ দপদপনি আজি দেখুৱাম দৌলাখালৰ পৰা। বিগত সপ্তাহত আমি উপস্থিত আছিলোঁ বটদ্ৰৱাত আৰু বটদ্ৰৱা সত্ৰ দখল কৰিবলৈ যিদৰে বাংলাদেশীৰ দপদপনি আৰম্ভ হৈছিল সেয়া আমি পোনপটীয়াকৈ দেখুৱাইছিলোঁ, প্ৰত্যাহ্বান জনাইছিলোঁ বটদ্ৰৱাৰ পৰা যে বাংলাদেশীৰ আগ্ৰাসন আমি সহ্য নকৰিম। অসমীয়া জাতিয়ে সহ্য নকৰিব বাংলাদেশীৰ আগ্ৰাসন। আৰু আজি এই বাংলাদেশীৰ আগ্ৰাসনৰ বিৰুদ্ধে থিয় হৈছে এই দৌলাখালৰ হিন্দু মুছলমান বড়ো আমাৰ সকলো খিলঞ্জীয়া লোক আজি উপস্থিত হৈছে। মই দেখুৱাইছোঁ আমাৰ লগত উপস্থিত আছে মুছলমান ধৰ্মাৱলম্বী লোক, স্থানীয় লোক, খিলঞ্জীয়া লোক আৰু বাংলাদেশীৰ বিৰুদ্ধে তেওঁলোকে আজি আগ্ৰাসনৰ বিৰুদ্ধে আজি জোৰদাৰ প্ৰচেষ্টা, জোৰদাৰ তেওঁলোকৰ যি প্ৰতিবাদ অব্যাহত ৰাখিছে। এইসকল আছে আমাৰ লগত খিলঞ্জীয়া লোক আৰু তেওঁলোকক ক'ব আজি কিদৰে বাংলাদেশীৰ আগ্ৰাসনে ইয়াত অচলাৱস্থাৰ সৃষ্টি কৰিছে, অস্তিত্বৰ সংকট মানিছে। আপুনি গুৱাহাটীৰ পৰা হওক, হাজো পাৰ হওক, মুকালমুৱা পাৰ হওক, তাৰপিছত আপুনি পাব ঘগা চাৰিআলি, ঘগা চকৰ পৰা আপুনি আহক, ইয়াত পাব বৰতলা আৰু বৰতলা পাৰ হৈ আপুনি পাব কিছু দূৰ আহি এই অঞ্চল, ইয়াতে আৰম্ভ হৈছে বাংলাদেশীৰ আগ্ৰাসন। এই পবিত্ৰ দৌলাখালৰ পৰা আৰু খন্তেক দূৰ গ'লে আপুনি পাব বৰপেটা জিলা আৰম্ভ হ'ব। আৰু বৰপেটা জিলাত যি আজি বাস্তৱ আৰম্ভ হৈছে, বাস্তৱৰ আজি প্ৰতিফলন দেখিবলৈ পোৱা গৈছে দৌলাখালত। এই সকলোৰে সৈতে কথা পাতিম। ইয়াত উপস্থিত থকা এইসকল লোকে ক'ব এই বাংলাদেশীৰ আগ্ৰাসনত কিদৰে অসমৰ অস্তিত্ব সংকটত পৰিছে। আজি মই প্ৰথমে সুধিব বিচাৰিছোঁ আপোনাৰ প্ৰথম পৰিচয়টো আৰু এই অবৈধ নাগৰিকৰ যি আগ্ৰাসন, অস্তিত্ব কিদৰে আমাৰ সংকটত পৰিছে। আপোনাৰ নামটো? মোৰ নাম কামৰুজ্জামান। মই মাছদিয়া গড়েমাৰী দৌলাখাল গাদিয়ালি পাম সমন্বয় সমিতিৰ, খিলঞ্জীয়া সমন্বয় সমিতিৰ মই সভাপতি হওঁ। গতিকে মোৰ ঘৰ ইয়াতেই, এই দৌলাখালৰ নিচেই ওচৰত। দৌলাখাল আমাৰ ঘৰস্বৰূপ, আমি একেলগেই থাকোঁ। এতিয়া মই এই নিউজ চেনেলৰ আমাৰ যিটো জনপ্ৰিয় নিউজ চেনেলৰ যোগেদি, নিউজ লাইভৰ নিউজ চেনেলৰ যোগেদি মই জনাব বিচাৰিছোঁ যে আজি সমগ্ৰ আমাৰ সৰুক্ষেত্ৰী বৰপেটা জিলাই নহওক, আমি সৰুক্ষেত্ৰী সমষ্টিৰ মানুহ, সৰুক্ষেত্ৰী সমষ্টিৰ খিলঞ্জীয়া মানুহ, আমাৰ বৰক্ষেত্ৰীৰ খিলঞ্জীয়া মানুহ আৰু আমাৰ চেঙাৰ খিলঞ্জীয়া মানুহখিনি যথেষ্ট সংকটত পৰিছে। ভূমি সম্পৰ্কত বহুত আমাৰ সমস্যাত পৰিছে। আমি জানো যে আমাৰ ঠিক এই পবিত্ৰ ভূমি হৰি মন্দিৰৰ এই গ্ৰাউণ্ডৰ ঠিক অলপতে আমাৰ ওচৰতে আমাৰ আছে পাঁচপিৰ দৰগাহ। এই দৰগাহত আমাৰ 1600 খ্ৰীষ্টাব্দত আমাৰ আহোম ৰজা চক্ৰধ্বজ সিংহই আহি সেই মানুহখিনিক, আমাৰ এই খিলঞ্জীয়া মানুহখিনিক ভূমিদান কৰিছিল 195 পুৰা মাটি। আৰু সেইখিনি মাটি বৰ্তমান তাত মাত্ৰ 4-5 বিঘাৰ বাদে গোটেইখিনি তাত আগ্ৰাসন হৈছে। আৰু আমাৰ এই পবিত্ৰ এই হৰি মন্দিৰৰ ওচৰত এওঁলোকৰ আমাৰ দৌলাখালৰ প্ৰায় 12টা এওঁলোকৰ ধৰ্মানুষ্ঠান আছে, সত্ৰ, নামঘৰ ইত্যাদি কৰি 12খন নামঘৰ আমাৰ আছে ইয়াত। ইয়াৰে কানাই বলাই যিখন আমাৰ অনুষ্ঠান আছিলে, সেই নামঘৰখনৰ কাৰণে 15 বিঘা মাটি ইতিমধ্যে আমাৰ পূৰ্বপুৰুষসকলে বহুত দিন ধৰি তেওঁলোকে ইয়াত খাই আছিল। তেওঁলোকে সেই বিক্ৰী কৰি তাত যিখিনি পইচা পায়, সেই পইচাৰ দ্বাৰা আমাৰ এই নামঘৰৰ চাকি বন্তি জ্বলাইছিল আয়তীসকলে, তাৰ পাঠকসকলে। সেইখিনিও আজি দেখিছোঁ আজি 3-4 বছৰৰ পৰা সেই বাংলাদেশী তাৰ অচিনাক্ত মানুহৰ আগ্ৰাসনত পৰি সেইখিনি তেওঁলোকক যেন আমাৰ বিলীন হৈ গৈছে। আমি দেখিছোঁ যে তেওঁলোকক যেতিয়া নেকি আমাৰ এই মানুহখিনি, আমাৰ দৌলাখালৰ মানুহখিনি যেতিয়া তাত উপস্থিত হয়, তেতিয়া তেওঁলোকে কয় যে আপোনালোকে নলবাৰী জিলাৰ মানুহ, আপোনালোকে ইয়াত কি আছে? কিন্তু আমি অবিভক্ত কামৰূপৰ মানুহ। অবিভক্ত যেতিয়া কামৰূপ আছিলে তেতিয়াহ'লে বৰপেটা অবিভক্ত কামৰূপত 3খন জিলা হৈ গৈছে, এখন বৰপেটা, এখন নলবাৰী, এখন কামৰূপ। গতিকে তেওঁলোকৰ এইবিলাক জ্ঞান নাই। তেওঁলোকৰ যিটো দপদপনি আহিছে, তেওঁলোকে যিটো বিচাৰে, তেওঁলোকৰ কথা হৈছে যে তেওঁলোকে দখল কৰিবলৈ ইয়াত আহিছে। তেওঁলোকে বুজি পায় যে ইয়াত আমাৰ অসমৰ ভূমি তেওঁলোকে দখল কৰিব লাগে। তেওঁলোকে এইটো বুজি পায় যে কেনেকৈ তানে এই মানুহখিনিক, আমাৰ সহজ সৰল মানুহখিনিক চল চাতুৰ কৰি কেনেকৈ তেওঁলোকৰ আমাৰ যিটো পাত্তাৰ মাটিটো নিচেই কিছু তেওঁলোকে দখল নিছে। ইয়াৰ জলাহ যিবিলাক আছিল, ইয়াৰ জান যিবিলাক আছিল, ইয়াৰ জুৰি যিবিলাক আছিল, ইয়াৰ কালহুতি আছিল, ইয়াৰ ৰিজাৰ্ভ আছিল। ইয়াত বিশেষকৈ আমি ইয়াত দেখিছোঁ যে আমাৰ দৌলাখালৰ ঠিক দক্ষিণ ফালত আমাৰ যিটো ব্ৰহ্মপুত্ৰৰ ঠিক কাষতে আমাৰ দৌলাখালৰ এখন ডাঙৰ ৰিজাৰ্ভ আছিল। আৰু সেই ৰিজাৰ্ভখন আমাৰ এই দৌলাখালৰ মানুহে তাত সুন্দৰভাৱে চলি ফুৰি আছিল। এতিয়া সেইখনত তেওঁলোকে বেদখল দিছে। আমাৰ সেইটো
আমাৰ ডি চি মহোদয়ক আমি জনাইছোঁ, এওঁলোকে SDC বুজিছোঁ। মই আকৌ আহিম, কিন্তু চানেকি হিচাপে মই এইখিনি কথা আগবঢ়াবলৈ মই তেখেতক সময় দিলোঁ যে এই দৌলাশালত যি আদিথান সত্ৰ, যি কানাই বোলে আদিথান সত্ৰ, সেই কানাই বোলে আদিথান সত্ৰলৈ আজি মই উপস্থিত হৈছোঁ বা নিজে প্ৰত্যক্ষ কৰিছোঁ যে কানাই বোলে আদিথান সত্ৰৰ যি পুখুৰী বেদখল কৰিছে, মাটি বেদখল কৰিছে, 600 বিঘা মাটি, 600 বিঘা মাটি ইয়াত অবৈধ বাংলাদেশীৰ কবলত পৰিছে। আৰু ইয়াত উপস্থিত আছোঁ এইসকল খিলঞ্জীয়া লোকৰ মাজত। কি হিন্দু কি মুছলমান, কোনে কয় ধৰ্মৰ কথা? বাংলাদেশীৰ আগ্ৰাসনৰ বিৰুদ্ধে আজি আমি থিয় হৈছোঁ, অসমীয়া জাতি থিয় হৈছে, ইয়াত কোনো ধৰ্মৰ কথা নাই। আৰু এইসকল লোকৰ মাজত থাকি ক'ব বিচাৰিছোঁ, অসমীয়া জাতি সকলোকে লৈ গঠন হোৱা এটা জাতি, অসমীয়া জাতিয়ে সকলোকে লৈ গঠন হোৱা জাতি, সকলোকে আঁকোৱালি লোৱা এটা জাতি। কিন্তু অসমীয়া জাতিয়ে নিজৰ যি চিনাকি, নিজৰ যি অস্তিত্ব, সেই অস্তিত্বখনে ধৰি ৰাখিবলৈ সদায় তৎপৰ আৰু এই প্ৰচেষ্টা অব্যাহত থাকিব। কালি যদি বটদ্ৰৱা নাছিলোঁ, আজি এই অঞ্চলত উপস্থিত আছোঁ, আজি নামনি অসমত উপস্থিত আছোঁ। সমগ্ৰ অসমবাসী এইদৰে উপস্থিত থাকিব, সমগ্ৰ অসমবাসী এইদৰে জাগ্ৰত হৈ থাকিব। অসমৰ মাটি অসমীয়াৰ হাতত থাকিব লাগিব। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? মই ক'ব লগা কথাটো কি হ'ল, মানে আমাৰ যিখন ৰিজাৰ্ভ আমাৰ আজি 25 বছৰমান ধৰি সেই ৰিজাৰ্ভখনত তাহোন বেদখল দিছি, দি মেথান তাকে আমি এতিয়া মানুহ যাব নোৱাৰোঁ, কোনো এটা গৰু ছাগল নিব নোৱাৰোঁ। গৰু ছাগল নিলেও আমাক ধৰি তাহোন গৰুটো যদি বস্তিত উঠি যায় তেতিয়াহ'লে ডাইৰেক্ট তাহোন গৰুটো বান্ধিব খোজে, আমাকো বান্ধিব খোজে। তাত আমাক মানুহে কোনো যাব নিদিয়ে। তাহোন ইমান উৎপাত। সাহস চাওক, তেওঁলোকৰ পোহনীয়া গৰু ছাগলী তেওঁলোকে পুহিব নোৱাৰা হৈছে, তেওঁলোকে গৰু ছাগলী মেলিব নোৱাৰা হৈছে। গৰু ছাগলী আনিবলৈ গ'লে মানুহে গৰুৱে ছাগলী একেলগে বান্ধি থ'বলৈ তেওঁলোকে সাহস কৰা হৈছে। এই দৌলাশালত এই অতপালি হৈছে। মই চৰকাৰক মই তীব্ৰ ভাষাৰে মই আহ্বান জনাব বিচাৰোঁ, চৰকাৰক মই দাবী জনাব বিচাৰোঁ যে এই যি দৌলাশালত আগ্ৰাসন চলিছে অনতি পলমে উৎখাত কৰক। আৰু চৰকাৰৰ লগত এইসকল খিলঞ্জীয়া লোক উপস্থিত আছে, এইসকল খিলঞ্জীয়া লোকৰ সহায় থাকিব, সহযোগিতা থাকিব। আৰু এই সকলোকে বচোৱাৰ দায়িত্ব এই চৰকাৰখনৰ আমাৰ সকলোৰে। সেয়েহে আজি দৌলাশালত আহি আমি উপস্থিত হৈছোঁ। শীঘ্ৰে উৎখাত কৰক, অভিযান চলাওক, আৰু এই অভিযানত প্ৰতিজন অসমীয়াই এই অভিযানত সহযোগ কৰিব। এইবাৰ আহিছোঁ আপোনালোকৰ কাষলৈ, কি চলি আছে, বাস্তৱ কিমান ভয়ংকৰ হৈছে ইয়াত? নমস্কাৰ। সমবেত ৰাইজ আৰু নিউজ লাইভ গোষ্ঠীৰ সন্মানীয় বন্ধুসকল, আমাৰ এই অঞ্চলটো অতি প্ৰাচীন অঞ্চল। খ্ৰীষ্টীয় 15 শতিকাৰ আগৰ পৰাই ইয়াত বসতি চলি আছে। মই বৰ্তমান বাস্তৱটো কিমান ভয়ংকৰ হৈছে এবাৰ যদি আপুনি কৈ দিয়ে। এতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ পৰা কাপলা বিললৈকে, পশ্চিমে আমাৰ মাছদিয়া, বিয়াগুচি আৰু পূবে হ'ল বৰগোপা। এই গোটেই অঞ্চলটো আমাৰ কৃষিভূমি আছিল। তাত ৰাইজে বগৰীতেৰী পাম আৰু চেংদি পাম কৰি বাস কৰিছিল, খেতি বাতি কৰি খাইছিল। কিন্তু সম্প্ৰতিকালত আমাৰ 75 চনত গৰাখোৱানাৰ কবলত পৰা ৰৌমাৰীৰ কেইগিৰিমান পৰিয়ালক মাননীয় সেই সময়ৰ ৰাজমন্ত্ৰী ভূমিধৰ ডাঙৰীয়াই আমাৰ লগত আলোচনা কৰি আগতে এইখন ৰিজাৰ্ভতে দিওঁ খুজিছিল, কিন্তু পিছত সেইখন ৰিজাৰ্ভতে 90 লেচা কৰি সেই সময়ত আমি জনাত 72 গিৰি মানুহক অস্থায়ীভাৱে আবণ্টন দিছিল। আৰু সেয়া গোজেই গজালি হ'ল, এতিয়া গোজেই গজালি হ'ল। আৰু সেইটো গইনালৈ আমাৰ দৌলাশালৰ কিমান দিছিলে? 172। আমাৰ এই প্ৰায় 250 বিঘা আৰু মাছদিয়াৰ দখলত থকা ক্ষমতাত হেৰিত থকা প্ৰায় 250 বিঘা মাটি এতিয়া তেওঁলোকে প্ৰায় শেষ কৰি দখল ভোগ কৰি আছে। গোজেই গজালি বুলি কয় যে 172 বিঘা এই যি পৰিয়াল তেওঁলোকে উঠি আহিছিল, মানৱীয়তাৰ খাতিৰত অস্থায়ীভাৱে তেওঁলোকক স্থাপন কৰা হৈছিল। আৰু অস্থায়ীভাৱে স্থাপন কৰা এইসকল লোকে এতিয়া গোজেই গজালি হয় 600 বিঘা মাটিত তেওঁলোকৰ চকু। 172টা পৰিয়ালৰ এতিয়া 600 বিঘা মাটিত তেওঁলোকৰ চকু। ইটোৰ পিছত সিটোকৈ পৰিয়াল আহিছে, নতুন নতুন মানুহ আহিছে, আৰু খিলঞ্জীয়া মানুহ আজি সংকটে পৰিবলগীয়া হৈছে। এই অসমৰ ভূমিত আজি আমি অসমৰ মাটিৰ কাৰণে, অসমৰ অধিকাৰৰ কাৰণে আমি সংগ্ৰাম কৰিবলগীয়া হৈছে। আৰু এই দৌলাশালত আজি একগোট হৈ সকলোৱে ক'বলৈ বাধ্য হৈছে, হিন্দু মুছলমান সকলোৱে ক'বলৈ বাধ্য হৈছে যে আমাক আমাৰ মাটি ঘূৰাই লাগে, আমাক আমাৰ অস্তিত্ব ঘূৰাই লাগে, আমাক আমাৰ ঘৰখন ঘূৰাই লাগে, আমাক আমাৰ মাটি ঘূৰাই লাগে। আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ, কঠোৰ ভাষাৰে আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, এই উৎখাত সোনকালে কৰক, অতি শীঘ্ৰে কৰক। এইখন চৰকাৰে যদি উৎখাত নকৰে তেনেহ'লে এই উৎখাত সম্ভৱ নহ'ব। অতি শীঘ্ৰে উৎখাত কৰি এইসকল লোকক নিৰাপত্তা দিয়ক, এইসকল লোকক নিৰাপত্তা দিয়ক। পুনৰ কৈছোঁ,
এই সকলো লোকক নিৰাপত্তা দিয়ক। এবাৰ চাওক কিদৰে সকলো ওলাই আহিছে, এবাৰ চাওক কিদৰে সকলো ওলাই আহিছে আৰু নিজৰ অস্তিত্বৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে এই সকলো লোক ওলাই আহিছে আৰু আজি তেওঁলোকে ক'বলৈ বাধ্য হৈছে আমাক বচাওক, আমাক ৰক্ষা কৰক।